প্ৰথমতে মৰিগাঁও জিলাৰ প্ৰতিগৰাকী নাগৰিকক আমি আহ্বান জনাব বিচাৰিছোঁ 14 তাৰিখে গধূলি তেওঁলোকৰ ঘৰত দুগছিকে বা 14 গছিকে যাৰ যি শক্তি অনুযায়ী যিসকলে পাৰে আমি এইকেইগছি বন্তি জ্বলাই মৰিগাঁও জিলাৰ উন্নয়ন তথা মৰিগাঁও জিলাৰ উন্নতি আমি কামনা কৰি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম। নমস্কাৰ বন্ধুসকল, যেনেকুৱা পুৰণি অন্য এটি ভিডিঅ'লৈ একেলগে চাবলৈ আছোঁ আৰু মই আছোঁ এতিয়া চৰাইবাহীত আৰু আজি আপোনালোকৰ মাজলৈ পুনৰ আৰু এটি ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনাক সকলোৱে হেভি কৰিবলৈ আনিছে এই ভিডিঅ'টো। এতিয়া প্ৰথম ব্লগ চৰাইবাহীত চলি আছে দুৰ্গা পূজা, আজি নৱমী। ব্লগ এটি পৰিৱেশ চাওঁ। বন্ধুসকল, চৰাইবাহী দুৰ্গা পূজা দিৱস ধুনীয়া পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া আহিছোঁ মূল ভিডিঅ'লৈ। আজি আপোনালোকক এটি খবৰ জনাবলৈ আহিছোঁ যে আমাৰ মৰিগাঁৱত এটা ধুনীয়া উৎসৱ হ'বলৈ গৈ আছে। এইটো আমাৰ অক্টোবৰ মাহৰ 14 আৰু 15 তাৰিখে আহিছে মৰিগাঁও উৎসৱ। মৰিগাঁও প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও উৎসৱ এইবাৰ পালন কৰিবলৈ গৈ আছে মৰিগাঁও জিলাখনে। আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ মৰিগাঁও জিলা প্ৰশাসনে বহুতো ব্যৱস্থা কৰিছে আৰু এই কথা জানিবলৈ পাইছোঁ আৰু তাৰ বিষয়ে এই ভিডিঅ'টো আনিছোঁ। আমাৰ মৰিগাঁওখন যদি পিছপৰা কিন্তু বহুত বস্তু আছে, বহুত সমল আছে মৰিগাঁৱক আগুৱাই নিয়া। সেইবোৰ সকলোবোৰ ৰাইজৰ আগত দেখুৱাই দিয়াৰ মানুহকে এই মৰিগাঁও উৎসৱ পালন কৰিবলৈ গৈ আছে মৰিগাঁও জিলাখনে। অহা 14 আৰু 15 অক্টোবৰ তাৰিখে মৰিগাঁও বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই মৰিগাঁও উৎসৱটো পালন কৰা হ'ব বুলি আমি জানিবলৈ পাৰিছোঁ। অতি সুখী হৈছোঁ। আৰু এতিয়া বলকচোন আজি আছাম জেড চেনেলৰ স্বত্বাধিকাৰী এই আছাম জেড চেনেলটোত এটি আমাৰ মৰিগাঁও DC ছাৰ দেৱাশী শৰ্মা ছাৰৰ লগত এটি সাক্ষাৎকাৰ ভিডিঅ' আপলোড হৈছিলে। এই ভিডিঅ'টো এটি সাৰাংশ আপোনালোক চাওঁ, য'ত এই উৎসৱটোৰ বিষয়ে খুব সুন্দৰকৈ DC ছাৰে ব্যক্ত কৰিছে। বলক এই ভিডিঅ'টো আমি এইবাৰ চাওঁ। মৰিগাঁও জিলা উৎসৱ পতাৰ মূল উদ্দেশ্য হৈছে চৰকাৰৰ এটি আহ্বান আছিলে আমাৰ অসমৰ প্ৰতিখন জিলাত জিলা উৎসৱ পতাৰ এটা সিদ্ধান্ত লোৱা হৈছিলে। সেই মৰ্মে আমাৰ মৰিগাঁও জিলাটো আমি অহা 14 আৰু 15 অক্টোবৰ তাৰিখে আমি জিলা উৎসৱ পাতিবলৈ লৈছোঁ। আৰু এই উৎসৱৰ জৰিয়তে আমি অকল অসমতেই নহয়, অসমত ভাৰতবৰ্ষত সম্পূৰ্ণভাৱে এই জিলাখন আমি বিশ্বৰ দৰবাৰত দাঙি ধৰিব এটি প্ৰচেষ্টা কৰিছোঁ। আৰু প্ৰথমতে মৰিগাঁও জিলাৰ প্ৰতিগৰাকী নাগৰিকক আমি আহ্বান জনাব বিচাৰিছোঁ 14 তাৰিখে গধূলি তেওঁলোকৰ ঘৰত দুগছিকে বা 14 গছিকে যাৰ যি শক্তি অনুযায়ী যিসকলে পাৰে আমি এইকেইগছি বন্তি জ্বলাই মৰিগাঁও জিলাৰ উন্নয়ন তথা মৰিগাঁও জিলাৰ উন্নতি আমি কামনা কৰি ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিম। যিসকলে বন্তি প্ৰজ্বলন কৰিব নোৱাৰে দুডাল মমবাতি জ্বলালেও হ'ব, কিন্তু কিবা এটি বন্তি প্ৰজ্বলন তেওঁলোকে ঘৰৰ সন্মুখত এটা মাংগলিক কাৰ্যসূচী হিচাপে তেওঁলোকে ল'ব লাগে। তাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা হৈছে।
আৰু এটা মূল উদ্দেশ্য হৈছে যে আমি মৰিগাঁৱক পিছপৰা বুলি কৈ নাথাকি আমাৰ যিখিনি আমাৰ ষ্ট্ৰং পইণ্ট আছে, আমি যিখিনিক লৈ আমি গৌৰৱ কৰিব পাৰোঁ, সেইখিনিৰ ওপৰত আমি ফ'কাছ কৰি আমি আগবাঢ়ি যাব লাগিব। জিলা দিৱসৰ জৰিয়তে আমি ৰাইজক মৰিগাঁও জিলাখনৰ চানেকি আমি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আমাৰ ঐতিহ্যপূৰ্ণ ইতিহাস কি, মৰিগাঁৱত কি পায়, মৰিগাঁৱৰ এটা সুন্দৰ ফুড ফেষ্টিভেল হ'ব, য'ত তেওঁলোকে তিৱাসকল, আমাৰ জনজাতিসকলৰ নানান ধৰণৰ খাদ্য তেওঁলোকে খাবলৈ পাব। গ্ৰন্থমেলা হ'ব, বিভিন্ন মঞ্চ থাকিব, য'ত নাট্যগোষ্ঠী থাকিব, বেলেগ বেলেগ আমাৰ সুৰ সমলয় দল থাকিব, আমাৰ বেলেগ বেলেগ আপোনাৰ সাংস্কৃতিক বেলেগ বেলেগ দল থাকিব, তেওঁলোকে কৰিব এটা সম্পূৰ্ণ এখন মেলাৰ পৰিৱেশ। আৰু সেই মেলাখনত খালি এটা লোকেল বা মৰিগাঁৱৰ এটা আভাস, য'ত আহিলে মানুহ এজনে সেই দুটা দিন বা এটা দিন আহি যদি সেই মেলাখন চায়, তেওঁ মৰিগাঁও জিলাখননো কি বা মৰিগাঁৱৰ ৰাইজৰ আমাৰ নাগৰিকসকলৰ আশা আকাংক্ষানো কি, বা আমি বিশ্বৰ দৰবাৰত আমাৰ কিখিনি বস্তু আমি আগবঢ়াই দিব পাৰোঁ, সেই গোটেইখিনিৰ এটা চমু আভাস তেওঁলোকে পাব। সেই প্ৰচেষ্টা এইটো জিলা প্ৰশাসনে কৰিছে হয়, কিন্তু এই সম্পূৰ্ণভাৱে এই অনুষ্ঠানটি মৰিগাঁৱৰ ৰাইজৰ। আৰু মোৰ দৃঢ় বিশ্বাস যে ৰাইজৰ সঁহাৰি পালে এই আমাৰ মৰিগাঁও জিলা দিৱস অত্যন্ত এটা সুন্দৰ এটা উৎসৱলৈ পৰিণত হ'ব। আৰু মই সকলোৰে হৈ আজি অসমৰ ৰাইজক মই অনুৰোধ জনাব বিচাৰিছোঁ, আৰু অকল অসমৰে বুলি নহয়, সমূহ ৰাইজক মই আজি আমাৰ জিলালৈ এইকেইটা দিনৰ বাবে মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ। ধন্যবাদ। বন্ধুসকল, ভিডিঅ' চালে গম পালে নিশ্চয় কেনেকুৱা কি আয়োজন হৈছে মৰিগাঁৱত, সকলো আহিব। আৰু শেহতীয়াকৈ জানিবলৈ পাইছোঁ যে প্ৰায় 33 জোৰ মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ লোকে নিজৰ অঞ্চলৰ কৃষ্টি সংস্কৃতি মৰিগাঁও জিলাৰ ৰাজপথত দাঙি ধৰিব। আৰু চৰাইবাহী বাৰু যাব, প্ৰায় 3টাকৈ দল যাব বুলি শুনা পাইছোঁ। আৰু তাৰ অতি ধুনীয়া খবৰ যে আগতীয়াকৈ মৰিগাঁও ৰাজপথত এবাৰ কমিটি ভাওনা দেখা পোৱাৰ কাৰণে আমাৰ কমিটি ভাওনা এটি দলে এবাৰ অভিনৱবোধ প্ৰতীক হিচাপে লৈ মৰিগাঁও ৰাজপথত কমিটি ভাওনা বাৰ্তা দিব, নিমন্ত্ৰণ কৰিব। আৰু কমিটি ভাওনাৰ ভিডিঅ' প্ৰস্তুত হৈ আছে, অতি সোনকালে দিম চেনেলত আপোনালোকে চাব কেনেকুৱা কমিটি ভাওনা কি, এইবোৰ গোটেইখিনি কথা এই ভিডিঅ'টোত আৰু বেলেগ ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। বন্ধুসকল, মৰিগাঁও অপেক্ট ছাৰে ধুনীয়াকৈ বুজাই দিলে ভিডিঅ'টোত, আপোনালোকে দেখিলে শুনিলে। এতিয়া আপোনালোকক এই ভিডিঅ'তে অলপ দেখা পোৱাৰ চেষ্টা কৰিম মৰিগাঁৱতনো কি আছে। মই মুখে একো নকওঁ, গুগলত চাৰ্চ কৰিম আৰু দেখাম। ব'লক এতিয়া গুগলতনো কি উপলব্ধ আছে বুলি দেখায়, কি আছে বুলি দেখায় মৰিগাঁও জিলাখনত, আমি অলপ চমুকৈ জানিবলৈ চেষ্টা কৰোঁ। বন্ধুসকল, চটটো দেখিলে ধুনীয়াকৈ অলপ গুগলত চাৰ্চ কৰি দেখালোঁ কি আছে মৰিগাঁও জিলাখনত, সুন্দৰকৈ জানিবলৈ পাৰিলে নিশ্চয়। মই ইয়াতকৈ বহুত বস্তু আছে, কিন্তু গুগলত বৰ্তমান আৰু তাতকৈ চনকা হওক এনেকুৱা বহুত যে আছে, আৰু আলিপুখুৰী পাতেকীবৰী সত্ৰ বহুত আছে, যিবোৰ নেটত এতিয়ালৈ আপলোড কৰা হোৱা নাই, ভৱিষ্যতে হ'ব বুলি আশা কৰিলোঁ। আৰু সকলোকে 14 আৰু 15 তাৰিখে মৰিগাঁৱলৈ নিমন্ত্ৰণ জনালোঁ, আৰু চেষ্টা কৰিম ময়ো যাবৰ কাৰণে, কি হয় চাই লওঁ, নিশ্চয় যাম। আৰু তাত সকলো লগ পোৱা প্ৰতিশ্ৰুতিৰে তেতিয়ালৈ আৰু অন্য এটি ভিডিঅ'ৰ অপেক্ষাৰে আজিলৈ বাই বাই, নমস্কাৰ, জয় আই অসম।